গৰখীয়া থান নামটোৱে কিবা এটা আকৰ্ষণ কৰে। মহাপ্ৰভু গৰখীয়া গোসাঁই থানৰ মাহাত্ম্য বহুত বেছি। নিৰিবিলি সৌন্দৰ্যৰে ভৰপূৰ চৰাই পশু পক্ষীৰে আবৃত এই থানলৈ আহি এখন আশ্ৰমত উপস্থিত হোৱা যেন অনুভূত হয়। সেয়েহে যোৱা 18 ডিচেম্বৰ 2022 তাৰিখে আমি সপৰিয়ালে চতুৰ্থবাৰৰ কাৰণে গৰখীয়া গোসাঁই দৰ্শন কৰিবলৈ আৰু তেওঁৰ আশীষ বিচাৰি উপস্থিত হৈছিলোঁ। ইয়াৰ যি সুন্দৰ পৰিৱেশ আৰু ইয়াৰ যি ইতিহাস তোমালোকৰ আগত সেয়েহে মই ব্যক্ত কৰিব বিচাৰিছোঁ আৰু ইয়াৰ সুন্দৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সৰভোগত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ চমু ইতিবৃত্ত ক'বলৈ ওলাইছোঁ। আনুমানিক 500 বছৰ বা তাৰ আগেয়ে বৰনগৰ অঞ্চলত জনবসতি নাছিল, কিন্তু মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালৰ ভিতৰতেই এই অঞ্চলত জনবসতি আৰম্ভ হয়। প্ৰবাদ আছে যে মহাৰাজ নৰনাৰায়ণে তেওঁৰ শনিৰ দশা চলি থকা অৱস্থাত 12 বছৰ কাল বৰনগৰত কটাইছিল। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল বৰনগৰৰ ইতিহাস। জনশ্ৰুতি আছে সেই সময়ত প্ৰথমে মাত্ৰ 12 ঘৰ মানুহে হাবি জাৰণি কাটি ইয়াত বসবাস কৰিবলৈ লয়। সেয়ে এই 12 ঘৰ মানুহক জাৰকটা বুলি কোৱা হৈছিল। প্ৰত্যেক ঘৰ মানুহৰ আকৌ বেলেগ বেলেগ নামো দিয়া হৈছিল। অৱশ্যে এইখিনিতে উল্লেখ কৰিব পাৰি যে বৰনগৰৰ দক্ষিণ ভাগত থকা ভেৰাগ্ৰাম, ঘিলাজাৰী আদি গাঁৱৰ ইতিহাস মহাৰাজ নৰনাৰায়ণৰ সমসাময়িক বৰনগৰতকৈও প্ৰাচীন যেন অনুমান হয়। গীতাৰ জ্ঞানযোগত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণ জন্মৰহিত, অবিনশ্বৰ আৰু প্ৰাণীসকলৰ ঈশ্বৰ হ'লেও প্ৰকৃতিৰ মাজৰে স্বেচ্ছাই আৱিৰ্ভাৱ হয়। তেনেদৰে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আৱিৰ্ভাৱ সম্পৰ্কেও কল্পনা কৰা হয়। ভাগৱতত পোৱা যায় যে ভগৱান শ্ৰীকৃষ্ণ এসময়ত গৰখীয়াসকলৰ শিৰোমণি হৈ বৃন্দাবনত গৰু চৰাই ফুৰিছিল। সেই গৰখীয়াৰূপী কৃষ্ণই নিজ ইচ্ছাৰে প্ৰকৃতিৰ মাজেৰে এই থানত নিজকে প্ৰকাশ কৰিছে। এতিয়া মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ কথা আলোচনা কৰাৰ আগতে প্ৰাচীন বৰনগৰৰ বিষয়ে কিছু কথা কওঁ। আনুমানিক 500 বছৰ বা তাৰ আগে এই বৰনগৰ অঞ্চলত জনবসতি নাছিল, কিন্তু মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালৰ ভিতৰতে এই অঞ্চলত জনবসতি আৰম্ভ হয়। প্ৰবাদ আছে যে মহাৰাজ নৰনাৰায়ণে তেওঁৰ শনিৰ দশা চলি থকা অৱস্থাত 12 বছৰ কাল বৰনগৰত কটাইছিল। তেতিয়াৰ পৰা আৰম্ভ হৈছিল বৰনগৰৰ ইতিহাস। জনশ্ৰুতি আছে যে সেই সময়ত প্ৰথমে মাত্ৰ 12 ঘৰ মানুহে হাবি জাৰণি কাটি ইয়াত বাস কৰিবলৈ লয়। সেয়ে এই 12 ঘৰ মানুহক জাৰকটা বুলি কোৱা হৈছিল। প্ৰত্যেক ঘৰ মানুহৰ আকৌ বেলেগ বেলেগ নামো দিয়া হৈছিল, যেনে বাঘকাটা, বাঘা, হেঙামৰা, ঠগুৱা, মাল, ওজা, মেধি ইত্যাদি। লাহে লাহে অঞ্চলটোলৈ আন মানুহ আহি বসবাস কৰিবলৈ লয় আৰু দক্ষিণ গণকগাৰী, উত্তৰ গণকগাৰী আদি গাঁৱৰ সৃষ্টি হয়। এসময়ত মহাৰাজ নৰনাৰায়ণৰ লগত অহা বীৰ যোদ্ধাসকলে ইয়াত বসবাস কৰিছিল বাবে এই অঞ্চলক বীৰনগৰ বুলি কোৱা হৈছিল। পিছত বীৰনগৰ, বিজয়নগৰ বা বৃহৎ নগৰৰ ঠাইত বৰনগৰ হ'ল আৰু এই বৰনগৰে এক ব্যাপক অঞ্চল সামৰি ল'লে। 12 বছৰৰ পিছত কিংবদন্তি মতে মহাৰাজ নৰনাৰায়ণে অস্থায়ী ৰাজধানী বৰনগৰ এৰি গুচি যোৱাত ভতিজাক ৰঘুদেৱ ৰায়ে বৰবাৰীত থাকি বৰনগৰ শাসন কৰে। লাহে লাহে বৰনগৰৰ জনসংখ্যা বাঢ়ে, গৰু ম'হৰ সংখ্যা বাঢ়ে। উত্তৰ গণকগাৰী আৰু দক্ষিণ গণকগাৰী গাঁৱৰ গৰু ম'হৰ চৰণীয়া পথাৰ হ'ল বৰ্তমানৰ সৰভোগ নগৰ এলেকা আৰু আশে-পাশে থকা পথাৰবোৰ। গৰখীয়াবোৰে পথাৰত গৰু মেলি বাঁহী বজাই নাচি বাগি গছৰ ফলমূল খাই মহাসুখত দিন অতিবাহিত কৰে। এনেদৰে গৰু চৰাই ফুৰোতে গৰখীয়াবোৰে মন কৰিলে যে উত্তৰ গণকগাৰী গাঁৱৰ বৰকোচ পৰিয়ালৰ এজনী কপিলী গাই দুপৰীয়া সদায় একে সময়তে জাকৰ পৰা নোহোৱা হয় আৰু পিছত আকৌ জাকলৈ উভতি আহে। এনে ঘটনা কেইবাদিনো মন কৰাৰ পিছত গৰখীয়াবোৰে অনুসন্ধান কৰি জানিলে যে গাইজনীয়ে জাকৰ পৰা ওলাই গৈ প্ৰত্যেক দিনে এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছাৰে উহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই ঘটনা দেখাৰ পিছত গৰখীয়াবোৰৰ ধৈৰ্য্যৰ বান্ধ ভাঙি যায় আৰু সেই ঠাইৰ মাটি খান্দি চাবলৈ সিদ্ধান্ত কৰে। অৱশেষত মাটি খন্দাৰ পিছত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আৱিৰ্ভাৱ হোৱাত গৰখীয়াবোৰৰ মন আনন্দই নধৰা হয়।
এই গৰখীয়াবোৰে তেওঁলোকৰ কিশোৰ কল্পনাৰে সজাই পৰাই সেই ঠাইতে থাপনা পাতি মহা আনন্দৰে প্ৰভুৰ চৰণ সেৱা কৰিবলৈ ধৰিলে। গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ চৰণত সেৱা জনাই ঠিকনা চাই দিশ ধৰি দিয়ে আৰু সেই সময়ত গৰু বিচাৰি পায়। লাহে লাহে এই সংবাদে আন মানুহকো আকৰ্ষণ কৰে। গৰু হেৰালে আন মানুহেও তালৈ গৈ মিঠাতেলৰ চাকি কল প্ৰসাদ আগবঢ়াই প্ৰভুৰ চৰণত পৰিলে হেৰুৱা গৰু পুনৰ পায়। প্ৰভুৰ এই মহিমা দেখি এই অঞ্চলৰ সকলো ৰাইজৰে নিয়মিতভাৱে প্ৰভুৰ চৰণ সেৱা কৰাটো এটা কৰ্তব্য হৈ পৰে। প্ৰভুৰ আৱিৰ্ভাৱৰ ঠাইত এতিয়াও সেই থাপনাটো আছে। সেই ঠাই মা তিললীয়াৰ থান বুলি এতিয়াও জনাজাত। বৰ্তমান থানৰ পৰা প্ৰায় 500 মিটাৰমান পূব দক্ষিণ দিশত। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহে মই উৎসাহিত হ'ম আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰিবলৈ উৎসাহী হ'ম। ধন্যবাদ।